ইলেকশ্যন কমিশ্যনৰ পৰা একো আমি উত্তৰে পোৱা নাই। চাওক কিমান চিন্তাজনক কথা যে আজি এটা ৰাজ্যৰ 126খনে থাকিব। তাৰ ভিতৰত কিছুমান ৰাজনৈতিক কিছুমান দেখিলে কিছুমান আইডিয়া পাওঁ, যেনেকৈ ধৰক আজি বৰ্তমান যিটো চৰকাৰ চলি আছে, ইলেকশ্যন কমিশ্যনাৰ এতিয়ালৈকে আপুনি কংগ্ৰেছক ভোট দিব, আপুনি বিজেপিক ভোট দিব দেই, আমাক বিজেপিক ভোট দিব। আপুনি নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনালোঁ। আৰু এই ভিডিঅ'টো অকণ বেলেগ ধৰণৰ সমালোচনা হয়, হয়তো আপোনালোকে আগত পোৱা নাছিল, আৰু এইটো হৈ গ'ল অকণমান ৰাজনীতিক বিষয় হয়। গৌৰৱদাৰ কথা মই অকণমান আপোনালোকক শুনাম, আপোনালোকে শুনিলে গম পাই যাব। আৰু গৌৰৱদাৰ টপিকটো কি হয় সেইটো মই শুনাম, মানে অকণমানে আছে। কিন্তু এই ভিডিঅ'টোৰ উদ্দেশ্য মোৰ এইটোৱেই, আপোনালোকে শুনা পাই আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ, সমষ্টিখন পুনৰ নিৰ্ধাৰণ কৰিব বুলি কৈছিল, আৰু সেই সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। কিন্তু ইয়াত আৰু এটা প্ৰশ্ন আছে কি, যিখিনি আমাৰ অসম বিধানসভাত ছিট আছে, 126খন ছিট আছে, মানে 126খন ছিটেই থাকিব, তাতে মাজতেই সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। এতিয়া বহুতে হয়তো প্ৰশ্ন, সমষ্টি পুনৰ নিৰ্ধাৰণ বুলি কওঁতে যেতিয়া নেকি কেইদিনমান আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বহি প্ৰেছ মিট কৰি পেলাই যেতিয়া কৈছিল 4খন ডিষ্ট্ৰিক্ট, যেনেকৈ ধৰক তামোলপুৰ, শোণিতপুৰৰ বিশ্বনাথ চাৰিআলি, যিকেইখন বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হৈছিল সেইকেইখনক আকৌ পুনৰ এখনেই ডিষ্ট্ৰিক্ট কৰি পেলালে। তাৰপিছত বহুতৰ মাজত প্ৰতিক্ৰিয়া আহিছে, কি কৰিলে এইটো, অমুকহে তমুকহে কিবা কিবি নানান ধৰণৰ আপোনালোকে নিউজত শুনা পালে। তাৰপিছত বহুতে কোৱাৰ পাছত মুখ্যমন্ত্ৰী তেতিয়া কওঁতে হয়তো মুখ্যমন্ত্ৰী নিজ মুখেদি কোৱা নাছিল, কিন্তু তেতিয়া হয়তো বহুত মানুহে শুনিছিল, বা বহুত মানুহে এই কেইদিনমানৰ কাৰণে বুলি কৈছিল, নিৰ্ধাৰিত এটা সময় দিয়া নাছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল বাৰু। কিন্তু মেইন কথাটো হৈছে এই ডিষ্ট্ৰিক্টকেইখন আকৌ হ'ব নে নহ'ব এইটো বৰ পিছৰ কথা, সেইটো আমি জানিবলৈ এতিয়া বৰ্তমান নহয়, মোৰ ভিডিঅ'টো বেলেগ হয়। আপোনালোকে গম পাইছে সমষ্টি পুনৰ নিৰ্ধাৰণ, বহুতে হয়তো ভাবিছে কেনেকৈ নিৰ্ধাৰণ হ'ব, কি নিৰ্ধাৰণ হ'ব। মই এটা ফৰ এক্সাম্পল আপোনালোকক মই কৈ আছোঁ। ধৰক এটা ৰাস্তা আছে, এইটো ৰাস্তা তাতে 10 ঘৰ মানুহ আছে, ইফালে 10 ঘৰ মানুহ আছে। এই 10 ঘৰৰ সিফালৰ মানুহখিনি গোলাঘাট ডিষ্ট্ৰিক্ট হয়, আৰু এই 10 ঘৰৰ মানুহখিনি নগাঁও ডিষ্ট্ৰিক্ট হয়। বা ধৰক এক্সাম্পল, এই 10 ঘৰ মানুহ নগাঁও হয়, এই 10 ঘৰ মানুহ হৈ গ'ল মৰিগাঁও হয়। এতিয়া এই 10 ঘৰ মানুহ মৰিগাঁও, 10 ঘৰ মানুহ নগাঁও, কিন্তু ৰাস্তাটো সিটো পাৰ আৰু ইটো পাৰ। এতিয়া পুনৰ সমষ্টি নিৰ্ধাৰণ বস্তুটো কি হৈছে জানে, যেতিয়া পুনৰ নিৰ্ধাৰণ কৰিব, তাতে কি কৰিছে ইলেকশ্যন কমিটি, যিটো ইলেকশ্যন কমিশ্যনাৰে এই 10 ঘৰ এইফালে 10 ঘৰ, ইয়াৰ পৰা হয়তো 2 ঘৰ তাত সোমাব, সিফালৰ পৰা হয়তো 2 ঘৰ এইফালে সোমাব, তাৰমানে ৰাস্তা ইপাহে ইপাহে নহয়, হয়তো সমষ্টিটো বেলেগ ষ্টাইলত কৰিব, যে হয় এই 10 ঘৰৰ পৰা হয়তো 3 ঘৰ ইফালে আহি যাব এটা সমষ্টিত, আৰু এই 3 ঘৰ 4 ঘৰ ইফালে এটা সমষ্টিত আহি যাব। সেই ছিষ্টেমত মানে সমষ্টিখন নিৰ্ধাৰণ হ'ব। আকৌ সমষ্টিটো 126খনেই হৈ থাকিব। তাৰ ভিতৰত কিছুমান ৰাজনৈতিক কিছুমান মুনাফা থাকে, এই মুনাফাবিলাক মই হয়তো নাজানো, আপুনি হয়তো নাজানে, আৰু যোনখন চৰকাৰ চলি আছে সিহে সেই বস্তুটো গম পায়। কাৰণ যাৰ চৰকাৰ চলি থাকে সেই চৰকাৰেহে গম পায়। কাৰণ ইলেকশ্যন কমিটিখন এখন মানে যেনেকৈ ধৰক বাক স্বাধীনতা বোলা বস্তু এটা আছে, আপুনি নিজে এজন মানে নিজক স্বাধীন, আপুনি নিজে ক'ৰ পৰা মানে এনেকুৱা এটা ছিষ্টেম থাকে, বাক স্বাধীনতা আপোনালোকে হয়তো গমেই পাইছে। এই বাক স্বাধীনতা বোলা বস্তু এটা আমাৰ যিখন এটা ইলেকশ্যন কমিটি থাকে, ইলেকশ্যন কমিশ্যনাৰ থাকে, বা ইলেকশ্যনৰ এটা এক্সট্ৰা এটা পাৱাৰ থাকে। কিন্তু সেই পাৱাৰটো কেতিয়াবা কি হয়, কেতিয়াবা যিখন চৰকাৰ থাকে সেই চৰকাৰখন যদি বেছি পাৱাৰফুল চৰকাৰ হয়, হয়তো সেই ইলেকশ্যনৰ যিটো কমিশ্যনাৰৰ নিৰ্দেশ মতেই চলা দেখা যায়। প্ৰায় কংগ্ৰেছৰ দিনত দেখিছিলোঁ, যেতিয়া নেকি কংগ্ৰেছ যেতিয়া ধাৰে জিকি থাকে, তেতিয়া ইলেকশ্যন কমিশ্যনাৰে চব সময়তে যি উত্তৰ দিছে, এইটো একচুৱেলি ইমান ভিতৰলৈকে গম নাপাওঁ, মানে এটা দেখিলে কিছুমান আইডিয়া পাওঁ। যেনেকৈ ধৰক আজি বৰ্তমান যিটো চৰকাৰ চলি আছে, ইলেকশ্যন কমিশ্যনাৰে এতিয়ালৈকে মানে নিৰ্ধাৰিত কৰা নাই যে এই সমষ্টিখন এইখিনিলৈকে চলিব। কিন্তু 2024ত আপোনালোকে গমেই পায় যে কি কয় PM ইলেকশ্যন আহি আছে, মানে লোকসভাৰ ইলেকশ্যন আহি আছে, MP ইলেকশ্যন আহি আছে। সেই MP ইলেকশ্যনৰ বেছিদিন নাই, যে 2023 হৈছে, 24তো হ'বই। কিন্তু পুনৰ সমষ্টি নিৰ্ধাৰণ যেতিয়া নেকি চাওক, আপোনালোকে এতিয়া সমষ্টিখন যদি সম্পূৰ্ণ আপোনাৰ এইখিনিৰ পৰা মোৰ যেতিয়া পৰিব বুলি আপুনি যদি নাজানে, তেতিয়াহ'লে কোনো এটা দলে তাত প্ৰচাৰ চলাব নোৱাৰিব যে আপোনালোকে কংগ্ৰেছক ভোট দিব। আজি যদি সেইখিনি মানুহ যাই কিনে কয় আপুনি কংগ্ৰেছক ভোট দিব, আপুনি বিজেপিক ভোট দিব দেই, আমাক বিজেপিক ভোট দিব, আপুনি আমাক AGPক ভোট দিব দেই, এনেকৈ যে ক'বগৈ, সেইখিনি ক'ব নোৱাৰে। মানে ইলেকশ্যন
আপুনি কেম্পিং কৰিব যাব নোৱাৰিব কাৰণ যেতিয়ালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণটো কমপ্লিট নহয় তেতিয়ালৈকে আপুনি যাব নোৱাৰে আৰু যদি যায়ো আপুনি যাক হাতযোৰ কৰি ভোট দিয়ক কৰি থাকিব সিয়ে কিন্তু কোনোবা এটা বেলেগ এটা সমষ্টিত পৰিব মানে কেনেকৈ ধৰক মই কি ক'লোঁ নগাঁও সমষ্টিৰ মানুহখিনি মৰিগাঁৱত পৰি গ'ল মৰিগাঁও সমষ্টিৰ মানুহখিনি নগাঁৱত পৰি যাব পাৰে হয়তো আপুনি যাক ভাবি আছিল ইহঁতে ভোট দিব কিন্তু সমষ্টি যাক চেঞ্জ হৈ যাব তেতিয়া সি মৰিগাঁও ভোট দিয়া ভোটাৰখিনি হয়তো নগাঁও মানুহখিনি নগাঁও ডিষ্ট্ৰিক্টত ভোট দিব লগা হ'ব পাৰে বস্তুটো বুজি পাইছেনে আপোনালোকে সেইকাৰণে এতিয়ালৈকে ইলেকশ্যন কমিশ্যনাৰে সেই ক'ত মানে সমষ্টি চেঞ্জ হ'ব কোনকেইখন গাঁও কোনটো সমষ্টিত সোমাব সেইটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই এই বস্তুটো কিন্তু আমি নাজানো ভিতৰুৱাকৈ আৰু কিয় কৰা নাই সেইটো এটা কিন্তু বস্তু বহুত ডাঙৰ প্ৰশ্নৰ কাৰণ বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকে চাই আছে শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগিছে লাইক এটা কৰিব আপোনালোকৰ মতামত পাই যদি কমেণ্টত জনাই দিব কিন্তু মই এতিয়া ইমানখিনি বকা পিছতো আপোনালোকে ভাবিছে কি পাগলত দৌৰিব গৈছে নহয় কিছুমান কথা চিন্তা কৰিবলগীয়া কথা সেইকাৰণে মই ভিডিঅ'টো বনালোঁ এতিয়া মই আপোনালোকক গৌৰৱ গগৈ যিখিনি বক্তব্য মই কোৱা কথা নহয় আপোনালোকে সেই বক্তব্যখিনি শুনক তাৰপিছত আপোনালোকে নিজে মেহচুচ কৰিব যে সমষ্টি এতিয়ালৈকে পুনৰ নিৰ্ধাৰণ হৈছে যদিও ডিচাইড বা ডিভাইডেড কিয় হোৱা নাই বলক সেই ভিডিঅ'খিনি মই দেখাই দি দিছোঁ কিন্তু আপোনালোকৰ মতামত কিন্তু কমেণ্টত জনাব আপোনালোকৰ কমেণ্টৰ কাৰণে মই অপেক্ষা কৰি আছোঁ আপোনালোকৰ কমেণ্টে মোক মনত আৰু বহুত উৎসাহ জনাব বলক ভিডিঅ'টো শেষৰ যিখিনি ভাগ আছে দেখাই লওঁ আগত যদি হয় তেতিয়া আপোনাৰ কলিয়াবৰৰ পক্ষে আপোনাৰ কংগ্ৰেছৰ পক্ষে ভাল হ'ব নে বেয়া হ'ব সমষ্টি নিৰ্ধাৰণ হ'বলৈ দিয়ক আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ গৈছিলোঁ ইলেকশ্যন কমিশ্যনৰ পৰা একো আমি উত্তৰে পোৱা নাই চাওক কিমান চিন্তাজনক কথা যে আজি এটা ৰাজ্যৰ গোটেই নক্সাটো ৰাজনৈতিক নক্সাটো সলনি হ'বলৈ গৈছে ৰাইজেও গম পোৱা নাই বিভিন্ন ৰাজনৈতিক দলক বিশ্বাসত লোৱা নাই ইলেকশ্যন কমিশ্যনক আমাক আনুষ্ঠানিকভাৱে উত্তৰ দিয়া নাই গোটেই নক্সাটো এজন ব্যক্তিৰ মগজত সোমাই আছে মনত সোমাই আছে তো এইটো আমাৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ কাৰণে বহুত মই ভাবোঁ সন্দেহজনক কাইলৈ গৈ মিডিয়া কিমান প্ৰশ্ন সুধিব পাৰিব কাইলৈ গৈ এজন মুখ্যমন্ত্ৰী কিমান জবাবদিহি হ'ব গোটেই এটা সংকটৰ পৰিস্থিতি আহি গৈছে ভাৰতৰ ৰাইজ অসমৰ ৰাইজ লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিশ্বাস কৰে এনেধৰণৰ পৰিৱেশৰ পৰা তেওঁলোকে যথেষ্ট আজি আমনি পাইছে আৰু সেইকাৰণে মই ভাবোঁ যে সমষ্টি নিৰ্ধাৰণ বিজেপি যদি চিন্তা কৰি আছে সেইকাৰণে চিন্তা কৰি আছে যে তেওঁলোকেও জানে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত লাহে লাহে তললৈ গৈ আছে তেওঁলোকৰ গ্ৰাফ তললৈ গৈ আছে কংগ্ৰেছৰ গ্ৰাফ উঠি আছে আৰু সেইকাৰণে আজি তেওঁলোকে সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে এটা ইলেকশ্যন টেকটিক যিয়ে তেওঁলোকে চেষ্টা কৰক বা নকৰক তেওঁলোকৰ গ্ৰাফ তললৈ গৈ থাকিব আমাৰ গ্ৰাফ ওপৰলৈ গৈ থাকিব আপোনালোকে শুনা পাই গ'ল আপোনালোকে শুনিলে গৌৰৱ গগৈৰ কথা আৰু গৌৰৱ গগৈক এই প্ৰতিদিন টাইমৰ সাংবাদিকজনে যিখিনি কথা সুধিছে তাৰ মই জাষ্ট ক্লিপ এটা দিলোঁ কিন্তু আপোনালোকে এইটো ভাবেনে বাৰু কংগ্ৰেছত কোনোবা ষ্ট্ৰং লিডাৰ আছে মোক লাগে কংগ্ৰেছত ষ্ট্ৰং লিডাৰ এতিয়াও আছে আৰু সেইটো লৈ কিনেও মই ভিডিঅ' বনাম কোন ষ্ট্ৰং লিডাৰ হয় কোন কি আছে মই সকলোখিনি ভিডিঅ'ত মই আপোনালোকক আনিম আপোনালোকে কমেণ্ট কৰিব জনাব যদি লাগে মই ছেকেণ্ড ভিডিঅ'টো বনাম আৰু মই ধুনীয়া কৰি এটা আপোনালোকক মই মোৰ বক্তব্য মোৰ নিজৰ ব্যক্তিত্ব মত মই এই ভিডিঅ'ত ৰাখিম বন্ধুসকল এই ভিডিঅ'টো যে আপোনালোকে চালে আপোনালোকৰ মতামত কি আপোনালোকৰ মাইণ্ডছেটটো কেনেকুৱা আপোনালোকে কি ভাবিছে মই কি ক'লোঁ আপোনালোকৰ মনত কেনেকুৱা লাগিল আপোনালোকে অলপ জনাব মই কি কৈছোঁ আপোনালোকে বুজি পাইছেনে নে নাপাইছে নাজানো যদি বুজি পোৱা নাই ভিডিঅ'টো বাৰে চাই লওক অলপ কৈ চাই লওক তাৰপাছত আপোনালোকে মোক কমেণ্ট কৰিব মই কোনো দলৰ নহয় মই কোনো হেৰি নাই মই এজন ইণ্ডিপেণ্ডেণ্ট বাকী যিহওক হেণ্ডচাম নট মেটাৰ হাৰ্ট মেটাৰ জয় আই অসম কিন্তু আগলৈ ধুনীয়া ভিডিঅ' বনাম চাই থাকিব আপোনালোকে জয় আই অসম